Hi. Hi, hello, নমস্কাৰ সকলোকে আমাৰ আইলে ফেমিলি ব্লগছলৈ স্বাগত জনাইছো। আজি মানে ভিডিঅ'টো অলপ বেলেগ ধৰণৰ হ'ব। আজি মানে ব্লগিং নহয়, আজি মানে ভিডিঅ'টো অলপ টেকনিকেল টাইপৰ হ'ব। আৰু ইয়াত আপোনাৰ কেনেকৈ আপুনি এটা মোবাইলৰ প্ৰত্যেককে মোবাইল লয়, কিন্তু টেম্পাৰ গ্লাছখন কেনেকৈ লগাব লাগে সেইটোহে আচল কথা। আৰু আপুনি ঘৰত কেনেকৈ এখন টেম্পাৰ গ্লাছ কেনেকৈ আপুনি লগাব, যেনেকৈ মই এইটো iPhone 14 মই নিজে লগালো। আৰু আপুনি চাওক এটাও স্ক্ৰেচ নাই বা এটাও দাগ নাই। কেনেকৈ লগালো গোটেই প্ৰচেছটো মই আপোনাক দেখাই আছো, কেনেকৈ লগাব লাগে। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু যিসকলে অলপ দামী মোবাইল লয়, মানে 10,000 20,000 ওপৰত লয় বা 10,000 ওপৰত ল'লেও পইচাটো বহুত হেভি হয়, গতিকে আপুনি ইজি ফিটৰ আপোনাৰ স্পাইগেনৰ ইজেড ফিট মানে তাৰ টেম্পাৰ গ্লাছ ল'ব। বেছি নলয়, 400-500 টকা ল'ব, অলপ বেছি হয়, কিন্তু আপোনাৰ মোবাইলটো বহুত ছেফটি হৈ থাকিব। আৰু এইটোৱে হৈছে সেইটো যিটো হ'ল স্পাইগেনৰ ইজেড ফিট দুখন আপোনাৰ টেম্পাৰ গ্লাছ আছে আপোনাৰ iPhone 14ৰ কাৰণে। iPhone 13 বা 14 দুইখনতে আপোনাৰ দুইটা মোবাইলতে আপোনাৰ ইউজ হ'ব। এইটো iPhone 13 Pro 13। তো তেতিয়াহ'লে ব'লকচোন আমি এতিয়া লগাই চাওঁ। এতিয়া ব'লক এইটো আনবক্সিং কৰোঁ আৰু কি কি আছে চাই লওঁ। এইটো আনবক্সিং কৰিম এতিয়া মই। আৰু ইয়াত আপোনাৰ দুখন টেম্পাৰ গ্লাছ আছে, এখন আৰু এখন টেম্পাৰ গ্লাছ দিয়া হৈছে। তো তেতিয়াহ'লে ব'লক আমি লগাই চাওঁগৈ এইটো কেনেকৈ লগাব লাগে। তাৰপিছত আপোনাৰ এই দুটা পেকেট দিছে, এইকেইটা আপোনাৰ লেন্স এণ্ড স্কিন ক্লিনিং ৱাইপছ, টাচ ৰিমুভিং, অইল ক্লিনিং, কুইক ড্ৰাইং, ফিংগাৰপ্ৰিণ্ট ৰিমুভিং, এইকেইটা আপোনাৰ ৰিমুভ কৰিব লাগিব আগত, তাৰপাছত আপোনাৰ লগাব লাগিব। তেতিয়াহ'লে ব'লক আমি কেনেকৈ লগাব লাগে প্ৰচেছটো মই আপোনাক দেখাই আছোঁ। এইটোত আপোনাৰ এনেকুৱা এটা ফ্ৰেমত দিছে, যিটো ফ্ৰেমত আপোনাৰ কোনো ইফালে সিফালে নহয়, মানে আপোনাৰ যদি ফ্ৰেমটোত বহাই দিব লাগে ফোনটোত বহাই দিয়াৰ পাছত এইখন আপোনাৰ এই বেক পেনেলটো আপোনাৰ এৰুৱাব লাগে। এৰুৱাই দিয়াৰ পাছত ধুনীয়াকৈ চাফা কৰি ইয়াত বহাই দিলে, তাৰপিছত এইফালে প্ৰেছ কৰি পিনি প্ৰেছ এণ্ড শ্লাইড ৱেইট ফৰ 30 ছেকেণ্ড, 30 ছেকেণ্ডমান প্ৰেছ কৰি ৱেইট কৰি এইটো ৰিমুভ কৰি আঁতৰাই দিব লাগে। তো তেতিয়াহ'লে ব'লক চাই লওঁ কেনেকৈ আমি কৰিব লাগে কামটো। আৰু চাওক আপোনাৰ ইয়াত এখন মেনুৱেল দিয়া আছে, ইনষ্টলেশ্যন প্ৰচেছটো কেনেকৈ কৰিব লাগে, প্লাছ আপোনাৰ ক্লিনিং ৱাইপছ, মানে আপোনাৰ ফোনটো আইফোনটো আপোনাৰ ধুনীয়াকৈ চাফা কৰি ল'ব লাগে। ছেকেণ্ড হ'ল আপোনাৰ ব্ৰেক ফিল্ম, যদি কিবা ফিল্ম আছে আপোনাৰ যিটো ইজেড কভাৰ, আপোনাৰ ইজেড ফিট যিটো ট্ৰে আছে, সেই তাৰ যিটো বেক কভাৰ, সেইটো ফিল্মখন এৰুৱাই ল'ব লাগিব। বেক ফিল্মখন এৰুৱাই কৰাৰ পাছত ফাৰ্ষ্ট ষ্টেপটো হ'ল আপুনি আইফোনটো বহাই দিব লাগিব। বহাই দিয়াৰ পাছত আপোনাৰ লাহেকৈ প্ৰেছ শ্লাইড কৰি আপোনাৰ যিটো এইটো দিয়া আছে ন প্ৰেছ, ইয়াত আপোনাৰ প্ৰেছ শ্লাইড কৰি লাহেকৈ প্ৰেছ কৰিব লাগিব, তাৰপিছত শ্লাইড কৰি আৰু আঁতৰাই দিব লাগিব। তাৰপিছত এই হোল ষ্টিকাৰটো লাহেকৈ আঁতৰাই দিব লাগিব। তাৰপিছত এইখন ইজেড এইখন ট্ৰেখন আঁতৰাই দিব লাগিব। তো প্ৰটেক্টিভ ফিল্মখন ধুনীয়াকৈ বহি যাব, দেখিছেনে। আৰু যদি বাবুল চাবুল থাকে তেতিয়া ইয়াৰ লগত এটা আপোনাৰ দিছে, এইটোতে মানে মুচি এইখিনি আপুনি যোৱাব লাগিব। এতিয়া লাহেকৈ আপোনাৰ এই ফিল্মখন এৰুৱাই দিম, বেক ফিল্মখন এইখন, আৰু বেক ফিল্মখন এৰুৱাই নটছ কোনফালে আছে সেই নটছটো চাব লাগিব। এতিয়া মই লাহেকৈ এৰুৱাই দিলোঁ, এৰুৱাই দিয়া হৈ গ'ল। এতিয়া নটছটোত বহাই দিব লাগিব। শ্লাইড কৰি দিলোঁ মই, 30 ছেকেণ্ডমান হৈ লওক, গোটেই সম্পূৰ্ণ লাগি লওক। নেক্সট ইয়াত দেখুৱাৰ দৰে আপোনাৰ প্ৰেজেন্ট শ্লাইড কৰিলোঁ, শ্লাইড কৰাৰ পাছত এতিয়া
হলো ষ্টিকাৰটো এৰুৱাব লাগিব ৰিমুভ কৰিব লাগিব আৰু এয়া মই আপোনাৰ এতিয়া প্ৰেছ কৰিছোঁ প্ৰেছ কৰি পিনে আপোনাৰ ভালদৰে লগাই দিছোঁ তাত লেখা আছে প্ৰেছ স্লাইড প্ৰেছ কৰি স্লাইড কৰিব লাগে স্লাইড কৰি দিছোঁ আৰু মই এতিয়া ইয়াক আপোনাৰ 1 মিনিট বা 2 মিনিটৰ কাৰণে ৰখি দিম মানে আপোনাৰ যেটো আপোনাৰ লিকুইড আছে লিকুইডটো সম্পূৰ্ণ টেম্পাৰ গ্লাছখনৰ পৰা গোটেই আপোনাৰ বডিত লাগি যাব আপোনাৰ গোটেই গ্লাছত লাগি যাব কাৰণে মই অকমান টাইম দিম এটা স্লাইড কৰি প্ৰেছ কৰি স্লাইড কৰি হৈ গ'ল এটা লাহেকৈ মই হলো ষ্টিকাৰটো এৰুৱাই দিম এতিয়া মই লাহেকৈ আপোনাৰ কভাৰটো এৰুৱাই দিলোঁ দেখিলেনে যেটো আপোনাৰ কেছটো এৰুৱাই দিলোঁ এৰুৱাই দিয়াৰ পাছতে আপোনাৰ আৰু এখন দেখিছেনে এখন পলিথিনৰ আপোনাৰ ওপৰত এখন লগো আছে আৰু সেইখনো এৰুৱাব লাগিব তাৰ আগত মই ভালদৰে এইটো মোহাই লৈছোঁ মোবাইলটো ভালদৰে মোহাই লৈ প্ৰেছ কৰি লৈ ভালদৰে ক'ত লাগিছে চাই লৈছোঁ টুকুৰাটোৱে আপোনাৰ ইয়াৰ মই প্ৰেছ কৰি দিম যিটো আপোনাৰ ইয়াৰ লগতে দিছে মানে ইজি ফিটৰ লগত আপোনাৰ কেছৰ লগতে থাকেই মানে এইটো এনেকৈ প্ৰেছ কৰি দিম ভালদৰে লগাই দিম টেম্পাৰ গ্লাছখন ক'ৰবাত যদি বাবুল আছে বাবুলখিনি আঁতৰাই দিম আৰু এনেকৈ লগালে বাবুল নাথাকে আপোনাৰ একদম বাবুল ফ্ৰী আপোনাৰ একদম প্ৰফেশ্যনেল লগোৱা টাইপ হয় একদম খুব সুন্দৰ হয় চাব এটা বাবুলো নাই তাৰপিছত লাহেকৈ ওপৰত থকা পলিথিনৰ ফিল্মটো মই এৰুৱাই দিম এয়া দেখিছেনে এতিয়া মই এৰুৱাই দিম আৰু এয়া চাওক আপোনাৰ কি সুন্দৰভাৱে আপোনাৰ টেম্পাৰ গ্লাছখন লাগি গ'ল চাওক এটা বাবুলো নাই এটা ক'তো দাগো নাই দেখিছেনে কি সুন্দৰকৈ লাগি গ'ল আৰু ভিডিঅ'টো চাই যদি ভাল পালে আমাৰ চেনেলটো সাবস্ক্ৰাইব লাইক আৰু শ্বেয়াৰ কৰি দিব তেতিয়াহ'লে আজিলৈ আহোঁ বাই 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 বাই